নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ পৰা মই প্ৰাঞ্জল শইকীয়াই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মোৰ সৈতে আছে ডক্টৰ ভাস্কৰজ্যোতি গগৈ ছাৰ। ডক্টৰ ভাস্কৰজ্যোতি গগৈ ছাৰ হ'ল ছয়দুৱাৰ মহাবিদ্যালয় অসমীয়া বিভাগৰ প্ৰবক্তা। আজি ছাৰে আপোনালোকক আধুনিক চিত্ৰশিল্প আৰু ইয়াৰ ধাৰাৰ ওপৰত এটা বক্তব্য আগবঢ়াব আৰু ছাৰৰ বক্তব্যটো আপোনালোকলৈ মই আগবঢ়াইছোঁ। 1910 চনত যেতিয়া আধুনিকতাবাদৰ মডাৰ্নিজিমৰ যেতিয়া আৰম্ভ হৈছিল, এই চিত্ৰকলাৰ পৰাই আৰম্ভণিটো হৈছিল। পল গগা, ভিনচেণ্ট ভেন গগ, পল চেজান এইসকল ব্যক্তিয়ে ছবি আঁকিছিল আৰু তেওঁলোকৰ প্ৰথাগত যি চিত্ৰ আছিল, বাস্তৱবাদী ৰিয়েলিষ্টিক যি চিত্ৰ আছিল, তাৰ পৰা গৈ তেওঁলোকৰ ছবিয়ে তেওঁলোকৰ মনত যি ভাৱনাৰ উদ্ৰেক ঘটায়, সেই ভাৱনাখিনিক লৈ তেওঁলোকে ছবি অঁকাৰ পোষকতা কৰিছিল। আৰু সেই সময়ৰ পৰাই সেই চিত্ৰ প্ৰদৰ্শনীখন লণ্ডনত অনুষ্ঠিত হৈছিল আৰু তাৰ পৰাই মানুহৰ চিন্তন আৰু মননত এক নতুন জাগৰণৰ সূচনা হৈছিল। কি কবিতা, কি উপন্যাস, কি গল্প সাহিত্য সকলোৰে ক্ষেত্ৰত এক নতুনত্বৰ সূচনা হয়। মানে আধুনিকতাৰ যিটো বীজ, তাৰ বীজটো মানুহে বিচাৰি পালে আৰু মানুহৰ মনৰ যিটো দ্বন্দ্ব, সেই দ্বন্দ্বটো এই চিত্ৰ আৰু কবিতাৰ মাজেৰে উন্মোচিত হ'বলৈ আৰম্ভ কৰিলে। গতিকে সেই 1910 চনৰ পৰা 1910 চনৰ আশে পাশে মানৱ প্ৰকৃতি সম্পূৰ্ণভাৱে সলনি হৈ পৰিল। মানৱ প্ৰকৃতি একেদিনাই সলনি হ'ব নোৱাৰে। গতিকে এই চিত্ৰ প্ৰদৰ্শনীখনৰ অৰিহণা আছিল আধুনিকতাবাদ মডাৰ্নিজিম সৃষ্টিৰ ক্ষেত্ৰত। আৰু সেই মডাৰ্ণ আজি চিত্ৰকৰ্ম আমি ইয়াত দেখিছোঁ, আধুনিক একচাৰ চিত্ৰকৰ্ম আমি দেখিছোঁ আৰু আধুনিক কবিতাৰ যিটো অন্ময় ইয়াত ঘটিছে, সি এটা নতুন ধৰণৰ পুস্তক আমাৰ গহপুৰ অঞ্চললৈ আনি দিছে আৰু ই নিৰন্তৰ গতিত, অব্যাহত গতিত চলি থাকক। আমাৰ শুভেচ্ছা আছে, শুভকামনা আছে। নতুন প্ৰজন্মই ইয়াৰ পৰা প্ৰেৰণা লওক, আমি তাকে আশা কৰিছোঁ আজি।